মায়ে ছিঙি আনিছে লাও আগ। কাইলৈ আমি দুপৰীয়ালৈ ৰেচিপি দিম হয় নাই? চাওক খুব ধুনীয়া লাগিছে। ইতিমধ্যে আপোনালোকে গম পালেই যে আজি আমাৰ ৰেচিপিটো কি হ'ব। মূলতঃ লাই আগৰ ওপৰতে হ'ব আজিৰ ৰেচিপিটো। আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাব, আৰু যদি পোনপ্ৰথমে মোৰ চেনেলটো চাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এয়া মই লাই শাকখিনি কুটি ল'লোঁ, আৰু ইয়াক কচু আৰু মচন্দৰী কুটি লৈ মই এনেদৰে পাতত দিছিলোঁ। আৰু আজি মই থালিখন আপোনালোকলৈ আগবঢ়াইছোঁ, আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া মই খুব ধুনীয়াকৈ সজাই লৈছোঁ থালিখন, আপোনালোকলৈ আগবঢ়ালোঁ। तुझसे मेरी